Hello friends, welcome to your favorite channel GK Perfect. ইয়াৰে আগৰ এটা ভিডিঅ'ত মই পমোডোৰো টেকনিকৰ কথা কৈছিলোঁ আৰু তেতিয়া কৈছিলোঁ যে মই এটা বেলেগ এটা মেথডৰ কথা ক'ম যিটো মই ইউজ কৰি কিনে বহুত মানে বেনিফিট পাইছোঁ। তো সেইটো হ'ল ডায়েৰী মেথড, ঠিক আছে। সেইটো নাম এটা দিছোঁ আৰু ডায়েৰী মেথড, কিন্তু মনত ৰাখিবৰ কাৰণে। কিন্তু কথাটো হ'ল কি যে আমি এটা ডায়েৰী ল'ব লাগে। ডায়েৰী মিনছ আৰু একদম কোম্পানীৰ ডায়েৰী নহয় আৰু তুমি নিজে বহি এটা ৰাফ পেজ বহি এটা মানে বনাই ল'ব পাৰা আৰু নিজৰ কাৰণে অলপমান মোটা চাই এইখিনিমান। তাত মানে তুমি কি লিখিবা, এতিয়া তুমি তাত লিখিবা ডে ৱাইজ মানে তুমি কি পঢ়িছা আৰু মানে ধৰা আজি যদি 1 তাৰিখ হয়, তুমি 1 জুন হয়, তো তুমি 1 জুনৰ তাৰিখে ডেটটো লিখিলা, তাৰপাছত তুমি পইণ্ট 1 2 3 এনেকৈ লিখিলা। ধৰা এইটো এক প্ৰকাৰৰ টু ডু লিষ্টৰ দৰে হয়, কিন্তু আগতীয়াকৈ তুমি লিখি থ'ব নালাগে আৰু। ছাপ'জ তুমি এতিয়া পমোডোৰো টেকনিকটো ইউজ কৰিলা, তুমি পমোডোৰো টেকনিক ইউজ কৰি তুমি ধৰা 30 মিনিটছ পঢ়িলা। কি পঢ়িছা? 1 নম্বৰ দিলা হিষ্ট্ৰী পঢ়িছোঁ মই 30 মিনিট। তুমি লিখিবা সেইটো হিষ্ট্ৰী পঢ়া হ'ল নহয়, নেক্সট যে তুমি 10 মিনিট যে ব্ৰেক ল'বা, সেইখিনি টাইমত তুমি হিষ্ট্ৰী লিখিলা ধুনীয়াকৈ, একদম জেল পেন বা ইউজ কৰা ধুনীয়াকৈ লিখিবা বস্তুটো। হিষ্ট্ৰী লিখিলোঁ, তাৰপিছত ইকুৱেল দি কেনে তুমি 30 মিনিটছ ৰাইট চিন দি দিবা, ঠিক আছে। এইবিলাক মানে আনইম্পৰ্টেণ্ট বস্তু নহয়, এইবিলাক ইম্পৰ্টেণ্ট হয়। কাৰণ এইটোৰ পৰা তোমাৰ বহুত বেনিফিট হ'ব। মই কৈ আছোঁ এইটো কেনেকৈ। নেক্সট তুমি ধৰা 10 মিনিট ব্ৰেক ল'লা, তাৰপিছত তুমি আৰু নেক্সট এইবাৰ পঢ়িলা ইংলিছৰ ধৰা 1 ৱৰ্ড পঢ়িলা, বা তুমি চিননিম পঢ়িলা, কিবা পঢ়িলা, যি পঢ়িলা আৰু ধৰি লৈছোঁ 1 ৱৰ্ড পঢ়িছা, আৰু 2 নম্বৰত তুমি লিখিলা 1 ৱৰ্ডটো এতিয়া 1 ৱৰ্ড ছাবষ্টিটিউশ্যন এনেকৈ লিখি থাকিব নালাগে বাৰে শ্বৰ্টত লিখিবা OWS, টাইমটো বচাবা। OWS লিখিলা, ইকুৱেল দি কেনে কিমান পঢ়িছা, ধৰি লৈছোঁ তুমি 30 মিনিট পঢ়িছা, টিক মাৰ্ক দি দিলা। এই যেতিয়া বস্তুটো কৰিবা নহয়, ফাৰ্ষ্ট কথা তোমাৰ তুমি গম পালা তুমি 4টামান টপিক পঢ়িলা, 30 মিনিট। এতিয়া সেই বস্তুটো তোমাৰ 30 মিনিট নহ'ব পাৰে। পাছলৈকে মই কেনেকুৱা কৰিছিলোঁ, মই টাইমাৰ লগাই দিওঁ, তাৰপাছত মই পঢ়ি থাকোঁ। কাৰণ কি হয়, কেতিয়াবা কিছুমান টপিক তোমাৰ মানে 30 মিনিটছৰ ভিতৰত কভাৰ নহ'বও পাৰে, আধাতে ৰৈ যাব লগা হৈ যাব পাৰে। সেইকাৰণে প্ৰথমতে হেবিট বিল্ড আপ কৰিবৰ কাৰণে পমোডোৰোটো ইউজ কৰা। তাৰপাছত কি কৰিবা যে মই 1 ৱৰ্ড, ইডিয়মছ, চিননিম এইবিলাক মই যেতিয়া পঢ়া ষ্টাৰ্ট কৰিছিলোঁ, এটা 1 আৱাৰৰ টাইম লওঁ। মই কি কৰোঁ, টাইমাৰ অন কৰিলোঁ, তাৰপিছত মই 1 ৱৰ্ডটো ধৰা মই আজি 25টা পঢ়িম। এতিয়া 25টা পঢ়োঁতে কিছুমান 1 ৱৰ্ড 25টা পঢ়োঁতে মোৰ 15 মিনিটতকৈ বেছি লাগিব পাৰে, বা কিছুমান 10 মিনিটো লাগিব পাৰে। তো সেইটোতো ফিক্স নাথাকে। সেইকাৰণে তুমি কি কৰিবা যে টাইমাৰটো অন কৰি তুমি সেই 25টা পঢ়ি থাকিলা। তোমাৰ টাৰ্গেট হ'ল 25টা পঢ়া। ধৰি লৈছোঁ তোমাৰ বোলে 27 মিনিট লাগিল বা 23 মিনিট লাগিল। মই কিন্তু একুৰেটটো হিচাপ কৰোঁ, মোৰ একুৰেট হিচাপ নকৰিলে মোৰ ভাল নালাগে। তো মই কি কৰোঁ, টাইমাৰটো অন থাকে নহয়, পঢ়া হ'ল 25টা, তাৰপিছত মই টাইমাৰটো যাই কেনে ষ্টপ কৰোঁ। কৰাৰ লগে লগে যিমান লিখা থাকে, ধৰা 23 মিনিট হৈছে, মই এতিয়া লিখিম পইণ্ট 1, আজিৰ ডেট, পইণ্ট 1 OWS 23 মিনিট ৰাইট চিন। যেতিয়া তুমি এইটো লিখিবা নহয়, তোমাক চাইক'লজিকেলি মানে এফেক্ট কৰে বস্তুটোৱে, যে মই কিবা এটা একমপ্লিছ কৰিছোঁ, মই কিবা এটা কাম মানে কমপ্লিট কৰিছোঁ। তো তোমাৰ মানে এটা ছেটিছফেকশ্যন পায়, ডোপামিন ৰিলিজ হয় মাইণ্ডত, যে মানে তুমি এটা ছেটিছফেকশ্যন পাবা যে আচ্ছা মই পঢ়িছোঁ দে কিবা এটা, আৰু সেইটো তুমি লিখিছা, মাইণ্ডত ৰাখি থোৱা নাই, লিখিলে বহুত এফেক্টিভ হয় বস্তুটো। ৰাইট চিন দিলা। তাৰ নেক্সট তুমি ইডিয়মছ পঢ়িলা। ইডিয়মছ বোলে তোমাৰ 12 মিনিটতে পঢ়া হৈ গ'ল। ধৰি লৈছোঁ তুমি এদিনত 20টাকে ইডিয়মছ পঢ়িবা, তো 20টা পঢ়া হ'ল, 12 মিনিটতে হৈ গ'ল। ৰাইট চিন দিলা লিখি কেনে। তাৰপিছত তুমি হিষ্ট্ৰী পঢ়িলা। হিষ্ট্ৰীটো বোলে তোমাৰ এটা টপিক বোলে 19 মিনিটত পঢ়া হ'ল, টাইমাৰ লগাই কেনে সেইটোও ইউজ কৰিব পাৰা। প্ৰথমতে পমোডোৰোটো ট্ৰাই কৰিবা, তাৰপাছত হেবিট বিল্ড আপ হ'লে এইটো কৰিবা। তাৰপিছত তুমি লিখি গ'লা, তাৰপিছত তুমি ৰাইট চিন দিলা হিষ্ট্ৰী, তাৰপিছত পলিটি পঢ়িলা, ৰাইট চিন দিলা, 10 মিনিট পঢ়িলোঁ। সেনেকৈ তুমি যেতিয়া এটা আজিৰ ডেটৰ এনেকৈ তুমি ধৰা পইণ্ট ৱাইজ লিখিলা, 1 2 3 4 এনেকৈ তুমি পইণ্ট ৱাইজ লিখি দিলা। আজিৰ পঢ়া তোমাৰ খতম। তুমি ধৰি লৈছা যে আজি মই বেছি 2 ঘণ্টালৈকে পঢ়িছোঁ, টাইমাৰত 2 ঘণ্টা পঢ়িছোঁ, তাৰপাছত মোৰ হৈ গ'ল আৰু আজিৰ পঢ়া কমপ্লিট, আৰু মই আজি নপঢ়োঁ, ইচ্ছা নাই, বা আজিৰ মোৰ টাৰ্গেট আছিল মই 2 ঘণ্টা পঢ়া, তো হৈ গ'ল। এতিয়া কি কৰিবা, সেই ডেটটোত টোটেল তোমাৰ মিনিটছবিলাক যোগ কৰিবা, তাৰপাছত টোটেল ঘণ্টাটো লিখিবা যে তোমাৰ আজিৰ ষ্টাডি হৈছে 2 ঘণ্টা 35 মিনিট। ইমান তাৰিখৰ ষ্টাডিটো তোমাৰ 2 ঘণ্টা 35 মিনিট হৈছে, আৰু কি পঢ়িছা তোমাৰ ট্ৰেকত আছে। তুমি ৰাইট চিন দি দিলা, আগবাঢ়ি গ'লা। নেক্সট ডে গ'লা, নেক্সট ডেও তুমি ছেইম সেনেকৈ ট্ৰেক কৰি যাবা। এতিয়া মই এটা পাৱাৰ অফ ট্ৰেকিং কৈ আছোঁ। যেতিয়া তুমি বস্তু এটা ট্ৰেক কৰা নহয়, তুমি তেতিয়া মানে বস্তু ইম্প্ৰুভমেণ্ট কৰিব পাৰিবা, কাৰণ তুমি ডাটাটো দেখি আছা। সদায় ডাটাটো চাব লাগে। যেনেকৈ ছেইম ক্ষেত্ৰত তোমাৰ টকা পইচাৰ ক্ষেত্ৰতো হয়। তুমি যদি টকা পইচা ক'ত খৰচ হৈ আছে, তুমি যদি হিচাপ নাৰাখা, তুমি গম নাপাবা যে ক'ত কি আননেচেচাৰী খৰচ হৈ আছে, তুমি গমেই নাপাবা। কিন্তু যদি তুমি টকাটো বচাব বিচাৰিছা, যে মই ক'ৰবাত গুটখা খাওঁতে কিজানি কি গ'ল, মোৰ অফিচৰ লগৰ ল'ৰা এটা আছে, সি এদিনত 10 পেকেট 12 পেকেট চিগনেচাৰ বা শিখৰ খায় আৰু, বা 10 টকা কৰি, তেতিয়া 10 টকা আছিল শিখৰটো, সি খায়।
তো মই তাক এদিন সি মানে হিচাপে নকৰে ল'ৰাটোৱে যে মানে সি কিমান টকাৰ খায় আৰু মই তাক এটা এভাৰেজ ডেইলি মানে কি কৰিলোঁ মই গণা কৰিলোঁ তাক মই গণিব দিছিলোঁ সি নগণে তো নগণাৰ কাৰণে তাৰমানে মই কি কৰিলোঁ মই গণিম আজিৰ পৰা তুমি খালি এদিনত কিমান পেকেট খোৱা মোক ক'বা তাৰপাছত সি কি কৰিলে মোক মানে মই তাক সুধি থাকোঁ সি ক'বও টান পায় তথাপি মই তাক মেছেজ দি সুধি থাকোঁ এমাহ মই তাৰ কাৰণে ট্ৰেক কৰিছোঁ ডাটাটো মই তাক পূৰা 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে মই হিচাপ দিব দিছোঁ 1 তাৰিখে আজি হ'ল নহয় মই তাক কওঁ যে দিয়াচোন মোক কিমান পেকেট খালা আজি সি ক'ব আজি 12 পেকেট আজি 10 পেকেট আজি 9 পেকেট সেনেকৈ তো মই অন এন এভাৰেজ যেতিয়া এটা হিচাপ কৰিলোঁ যে এভাৰেজ ধৰা পাৰ ডে তাৰ 10 পেকেট শিখৰ খায় সি তাৰপাছত যেতিয়া মই তাক 30 দিনৰ হিচাপ দিলোঁ তাৰ 3000 টকা শিখৰত যাই আছিল ভাবাচোন এদিনত 10 পেকেট মানে তোমাৰ 10 গুণ 100 টকা আৰু এইফালে 30 দিন 3000 টকা তাৰ চেলাৰীৰ পৰা 3000 টকা শিখৰতে যায় তো সি মানে আগে পিছে গম নাপায় কিহত গ'ল খৰচ কি হ'ল গমেই নাপালোঁ সেইকাৰণে তাক যেতিয়া মই ডাটাটো দিলোঁ সি মানে চক খাই গৈছে যে মানে মোৰ প্ৰত্যেক মাহৰ চেলাৰী পাওঁ মই 27,000 টকা তাৰে পৰা 3000 শিখৰতে যায় তো সেইটোৱে মানে তাৰপাছত সি কমাইছে কিন্তু তাই যেতিয়া ট্ৰেক কৰিলে ডাটাটো দেখিলে নহয় তাক মই লিখাখিনি মই দি দিছোঁ ফটো মাৰি দি দিছোঁ তাৰপাছত সি তেতিয়া কমাই দিলে সি 5 পেকেটলৈকে কমাই দিলে তো তাৰ 1500 টকা মাহত বাচি গ'ল সেনেকুৱা তো যিকোনো বস্তুতে তুমি যদি ইম্প্ৰুভমেণ্ট কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি প্ৰথমতে ডাটা ট্ৰেক কৰিব লাগে সেইকাৰণে তুমি প্ৰথমতে একদম ফাৰ্ষ্ট ডেৰ পৰা একদম 10 ঘণ্টা পঢ়া ষ্টাৰ্ট কৰিব নালাগে তুমি 2 ঘণ্টাকৈ পঢ়া তুমি ডাটাটো ট্ৰেক কৰিবা যেতিয়া এনেকৈ তুমি ডেইলি ডে ৱাইজ লিখিবা তাৰপিছত তুমি এটা কাম কৰিবা যেতিয়া এসপ্তাহ হ'ব এসপ্তাহ হোৱাৰ লগে লগে 1 পৰা 7 দিনলৈকে তোমাৰ যেতিয়া পঢ়া হ'ল 8 নম্বৰ দিনা তুমি সেই টোটেল সপ্তাহটোৰ তুমি যোগ কৰিবাচোন টোটেল কিমান হয় যে মোৰ ইমান হ'ল যে মোৰ এসপ্তাহত মোৰ 30 ঘণ্টা পঢ়া হৈছে তেতিয়া তুমি হাতেদি হৰণ কৰি কেনে তোমাৰ এভাৰেজটো গম পাই যাবা যে ডেইলি এভাৰেজ তুমি ইমান পঢ়ি আছা তো সেনেকৈ কৰিলে কি হয় কেতিয়াবা তুমি ধৰা ক'ৰবাত গুচি গ'লা তুমি সেইদিনা 2 ঘণ্টাই পঢ়া হ'ল ক'ৰবাত ফুৰিব গ'লা 2 ঘণ্টা পঢ়ি গ'লোঁ মই ৰাতিপুৱা উঠি বা গধূলি আহি কিন্তু সেইটো তুমি যেতিয়া ডাটাটো ট্ৰেকত থাকিব তুমি তেতিয়া ছেটাৰডে ছানডে বন্ধৰ দিনা তুমি কম্পেনছেট কৰিব পাৰিবা যে সেইদিনাখন মই আৰু 1 ঘণ্টা এক্সট্ৰাকৈ পঢ়ি সেইদিনাৰটো মই মিলাই ল'ম তেতিয়া মোৰ ডেইলি এভাৰেজটো ধৰা 3 বা 4 ঘণ্টা যি আছিল মোৰ টাৰ্গেট সেইটো মোৰ ফুলফিল হৈ থাকিব সেইকাৰণে ডায়েৰী মেথডটো মানে বহুত এফেক্টিভ হয় কাৰণ তুমি তাত লিখা সেইটো যিকোনো ক্ষেত্ৰত পঢ়া হওক কিবা হওক তো সেইটো তুমি লিখিবা সদায় আৰু সেইটো ইমপ্লিমেণ্ট কৰিবা কথাটো জানি কেনে মানে থৈ নিদিবা যে মই ভিডিঅ'টো চালোঁ মোৰে ভিডিঅ' হওক বা কোনোবা মটিভেশ্যনেল কিবা যি নহওক ভিডিঅ'টো চালোঁ ঠিক আছে গম পাই গ'লোঁ ছেটিছফাইড নহয় তুমি এপ্লাই কৰিলেহে কামত আহিব ইনফৰমেশ্যনটো যেতিয়া তুমি বস্তুটো ইমপ্লিমেণ্ট কৰিবা জানি কেনে এপ্লাই কৰিবা তেতিয়াহে নলেজটো কামত আহে ইমপ্লিমেণ্ট নকৰিলে নাহে মই পমোডোৰ টেকনিকটো ইমপ্লিমেণ্ট কৰিছোঁ মই ডায়েৰী মেথডটো একচুৱেলি ক'তো চোৱা নাই মই নিজেই এইটো বস্তু লিখা ষ্টাৰ্ট কৰিছিলোঁ কাৰণ মই ডাটা মানে ট্ৰেক কৰি ভাল পাওঁ যিকোনো ক্ষেত্ৰতে তো মই নিজে কৰিছিলোঁ পিছত মই কোনোবা এজন মানুহৰ বহুত পাছত জব পোৱাৰ পাছত মই ভিডিঅ' চাওঁতে কোনোবা এজন মানুহে সেই কথাটো কৈছিল তো মোৰ ভাল লাগিছে আৰু যে মই ক'তো নিশিকাকৈ মানে নিজে ইমপ্লিমেণ্ট কৰিছোঁ বস্তুটো তো এই বস্তুটো তোমালোকে ইমপ্লিমেণ্ট কৰিবা এতিয়া কথা হ'ল এইটোৰ লগত আৰু এটা বস্তু আছে সেইটো হ'ল ডিষ্ট্ৰেকশ্যন নোটপেড মানে কি এই বস্তুটো কি এই সেম আৰু নোটপেড মানে ডায়েৰী তো ডিষ্ট্ৰেকশ্যনৰ এটা বহি ৰাখিবা কিয় কাৰণ যেতিয়া তুমি পঢ়িব ধৰা নহয় চাবাচোন তোমালোকে বহুতে এই বস্তুটো ৰিলেট কৰিবা যে যেতিয়া তুমি পঢ়িব ধৰিবা তেতিয়াহে কিছুমান কথা মনত আহে মানে বেলেগ আৰু ফাল্টু কিছুমান কাম এই বোলে ফটককৈ মনত পৰিল বোলে হেৰি আনিব লাগে দোকানৰ পৰা কণী আনিব আছিল আটা আনিব আছিল বা মোৰ জোতাযোৰ ধুব আছিল বা যিকোনো আৰু মানে আননেচেচাৰী কিবা এটা মানে ফাল্টু কথা এটা মানে আহি যাব মাইণ্ডত তেতিয়া মানে তোমাৰ সেই বস্তুটো ইম্পৰ্টেণ্ট হেন লাগিব আৰু আমি আগতে এনেকুৱা কি কৰিছিলোঁ যেতিয়া পঢ়িব ধৰোঁ ময়ো সেনেকুৱা হৈছে পঢ়িব ধৰোঁ ফটককৈ মানে কিবা এটা মনত পৰে কলমে আনিব আছিল এই কিবা আনিব আছিল সেইটো শেষ হ'ল তো মই সেইখিনি টাইমতে মানে বস্তুটো ডিষ্ট্ৰেক্ট হৈ যাওঁ আৰু ছেকেণ্ড হ'ল কি মানে সেই টাইমাৰ লগাই থৈ দিওঁ নহয় মানে আৰু পজ কৰি আৰু যাব লাগিল কিবা লাগিল টাইমটো বহুত লছ হৈ যায় সেইকাৰণে মই কি কৰোঁ পিছত পাহৰি যায় সেই এটা প্ৰব্লেম যদি নোযোৱা তেতিয়াহ'লে পিছত পাহৰি যাবা তো সেইকাৰণে কি কৰিবা এটা সদায় কাষত ডিষ্ট্ৰেকশ্যন নোটপেড ৰাখিবা আৰু এইবিলাক বস্তু কেতিয়াও মোবাইলত ট্ৰেক নকৰিবা মানে মোবাইলৰ নোটপেডত নিলিখিবা কিয় কাৰণ একতো নিজ হাতেৰে লিখাৰ মানে যোনটো মানে তোমাৰ মাইণ্ডত আহে আৰু মানে কি বুলি কয় এইটো যিটো মানে তোমাৰ মাইণ্ডত এফেক্ট কৰে হাতেদি লিখিলে সেই বস্তুটো মোবাইলত কৰিলে নহয় আৰু মোবাইলটো উঠালে তুমি আৰু ডিষ্ট্ৰেক্টেড হৈ যাবা সেইকাৰণে তুমি ডায়েৰী মেথডটোতো যি কৰিলা সেইটোতো পঢ়ি থকাটোতো তুমি ট্ৰেক কৰিছা লগতে ডিষ্ট্ৰেকশ্যন নোটপেডটোত কি লিখিবা যেতিয়া তুমি পঢ়ি থাকিবা নহয় পটককৈ তোমাৰ মাইণ্ডত এটা কিবা আহি যায় নহয় যে ইটো কৰিব লগা আছিল এইটো তেতিয়া সেইটো ইম্পৰ্টেণ্ট হেনে লাগে কি কৰিবা তাত মানে তুমি পইণ্ট ৱাইজ মানে তুমি লিখি থৈ যাবা বেছি টাইম নালাগে নহয় যে মোৰ আটা আনিব আছিল তুমি ফটাফট লিখি দিলা পইণ্ট 1 আটা আনিব আছে বা আটা
1 kg আনিব আছে কিবা আৰু যিকোনো পেন আনিব আছে কিবা আনিব আছে গা ধুব আছে তোমাৰ জোতা চাফ কৰিব আছে এনেকুৱা আৰু কিবা কিবি তো সেইটো লিখি যাবা তেতিয়া মানে কি হ'ব ফাৰ্ষ্ট কথা তুমি নেক্সট টাইম যেতিয়া ফ্ৰী টাইমত থাকিবা তুমি সেইখিনি টাইমত তোমাৰ সেইটো এটা টু ডু লিষ্ট হৈ থাকিব সেইখিনি তোমাৰ কামখিনি তাৰমানে কম্পাইল হৈ থাকিল তুমি জাষ্ট ডিষ্ট্ৰেকশ্যন নোটপেডটো চাই কেনে সেইখিনি তুমি কৰিব পাৰিবা আৰু ছেকেণ্ড হ'ল কি তুমি পাহৰিও নোযোৱা বস্তুটো কামটো হ'বও তোমাৰ নহ'লে সেইটো যদি নাৰাখা তেতিয়া মানে তুমি পঢ়ি থকা মাজতে হয়তো কৰিব যাবা তোমাৰ ডিষ্ট্ৰেক্ট হৈ গ'লা তুমি কাম নাই আৰু যদি নোযোৱা তেতিয়াহ'লে তোমাৰ সেইটো কামটোতো কৰিবই লাগিব আল্টিমেটলি সেইটো আকৌ পাহৰিবা আকৌ যেতিয়া নেক্সট টাইম পঢ়িব ওলাবা আকৌ মনত পৰিব আৰু এইটো হয়েই সেইটো প্ৰায়ে হয় বহুতে ৰিলেট কৰিব কোনোবা যদি এনেকুৱা হৈছে যোনে আগতে পঢ়ি আছিলা মাজতে এনেকুৱা হয় মোক কমেণ্ট দিবাচোন তোমালোকে কমেণ্ট কৰিবা তো এই বস্তুটো হয় মোৰ ক্ষেত্ৰততো হৈছে সেইকাৰণে মানে এই ডিষ্ট্ৰেকশ্যন নোটবেডটো মানে তুমি সদায় লগত ৰাখিবা লগতে এই মানে ডায়েৰীটো আৰু তোমাৰ যোনটো টাইম পঢ়োৱা ডায়েৰীটো আৰু সেইটো লগত ৰাখিবা তো এইটোৱে আছিল যে ডায়েৰী মেথড আৰু ডিষ্ট্ৰেকশ্যন ডায়েৰী মেথড আৰু সেইটোৱে তো এইটো মই ইমপ্লিমেণ্ট কৰিছোঁ তোমালোকে ইমপ্লিমেণ্ট কৰিবা নিশ্চয় তোমালোকে 1 ঘণ্টাৰ পৰা তোমালোকে 6-7 ঘণ্টালৈকে কেতিয়া পঢ়া বাঢ়ি যায় তোমালোকে নিজে চাবা যেতিয়া তোমাৰ এই মই যে ক'লোঁ আজিৰ দিনত তুমি ধৰা 2 ঘণ্টা 15 মিনিট পঢ়িছা তুমি তেতিয়া নেক্সট ডেৰ দিনা কি কৰিবা জানা 2 ঘণ্টা 20 মিনিট পঢ়িব ট্ৰাই কৰিবা আৰু সেইটো মই তোমাক জোৰ দি কোৱা নাই তুমি নিজেই পঢ়িব খুজিবা চাবাচোন তুমি কৰি চোৱা তাৰপাছত গম পাবা যেতিয়া তোমাৰ 2 ঘণ্টা 15 মিনিটতকৈ যদি অলপো কম হৈ যায় নহয় আজি পঢ়া তুমি নিজে জোৰ দি পঢ়িবা কাৰণ সেই মানুহে কেতিয়াও মানে ফেইল হ'ব নিবিচাৰে এইটো মানে আমাৰ হিউমেন চাইকলজি হয় একচুৱেলি ফেইল হ'ব নিবিচাৰে তো তুমি যেতিয়া দেখিলা যে 2 ঘণ্টা 15 মিনিট যোৱাকালি পঢ়িছোঁ আজি দেখোন মোৰ মাত্ৰ 1.5 ঘণ্টা হৈ আছে নাই কালিতকৈ কম নকৰোঁ এটলিষ্ট মই 2 মিনিট পঢ়াম এটলিষ্ট মই 5 মিনিট পঢ়াম আৰু 5 মিনিট পঢ়োৱাটো একো ডাঙৰ কথা নহয় তো তোমাৰ নিজে এই বস্তুটো বাঢ়িব সেইটো তুমি কৰা তাৰপাছত নিজে গম পাবা আৰু সদায় মই ছাজেষ্ট কৰিম যে বস্তুটো ইমপ্লিমেণ্ট কৰা তেতিয়াহে তোমালোকৰ কামত আহিব নেক্সট যিহেতু ADRE আহি আছে এইকেইটা বস্তু ইমপ্লিমেণ্ট কৰি পঢ়া তেতিয়া তোমালোকৰ 4 ঘণ্টা 5 ঘণ্টা প্লাছ ডেইলি পঢ়া থাকিব সেইটো মই গেৰেণ্টি দি কৈছোঁ তো বাকী আৰু কিবা যদি ইম্পৰ্টেণ্ট থাকে মই ক'ম আৰু কিবা প্ৰব্লেম থাকিলে তোমালোকে কমেণ্ট কৰিবা বাকী আজিলৈ ইমানেই আছিল বাই